वेलकम बैक टू माय यूट्यूब चैनल बिक्रम बरा। आज আকৌ এটা নতুন ভিডিও লৈ আহিলো। আজি এফালে যাম মানে এটা মন্দিৰ দেখাবলৈ যাব। যদি ভাল লাগি গৈছে মানে ভাল লাগি যায় তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেন্ট কৰিব, সাবস্ক্ৰাইব কৰিব। বৰ্তমান আহি পালোহি যোনটো আমি জেগা কৈছিলো সেইটো কি মজা মন্দিৰ এটা। এতিয়া ভিতৰত যাম, মন্দিৰ কি হয় ভালদৰে সুধিম। এতিয়া মই পিছত সোমাবলৈ পাৰ্মিশ্যনটো পালোঁ। এতিয়া যাওঁ, হাল্লা কৰিব পৰা নাই মানে ভিতৰত কিবা পূজা কৰি আছে চাগে সিহঁতে, ভিতৰত হাল্লা কৰিব পৰা নাই, যাব লাগে। এতিয়া মানে আৰু এটা বস্তু আছে, ইয়াতো পূজা কৰা হয়। কেতিয়া হয় এইটো নাজানো, কেতিয়া পাতে। কিবা পূজা কৰে টেম্পুলটো আছে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna এতিয়া মানে মন্দিৰ, এতিয়া আমি পালোহি মন্দিৰ। মানে এতিয়া কেতিয়া কি পতা হয় এতিয়া সুধিম। এতিয়া আমি ইয়াত এতিয়া মানে এই মন্দিৰটোত কেতিয়া মানে উৎসৱ পতা হয়, কেতিয়া মেলা পূজা কেতিয়া কৰা হয়? উৎসৱটো এতিয়া আপোনাৰ বৰ্তমানটো কৰোণাৰ কাৰণেতো এনেকুৱা পতা নহয়। নহ'লে আপোনাৰ জুলাই মাহৰ পৰা এনেকুৱা 3 মাহ তিথিও আৰম্ভ হয়। 3 মাহ তিথিটো শেষ হয় আপোনাৰ নৱেম্বৰ মাহটো এনেকুৱা একটা দিন বাৰ এনেকুৱা পূৰ্ণিমা চাই হেৰি এটা উৎসৱ পতা হয়, কাঠিনা চিৱৰা বুলি। এনেকুৱা ভান্তিখিনি পিন্ধা কাপোৰটো তাত বয়। তাৰপিছত আপোনাৰ ফেব্ৰুৱাৰী মাহত একটা মেজি উৎসৱ মাইকৰ জুমফাই বুলি কয়, সেইটো পতা হয়। তাৰপিছত এপ্ৰিল মাহত যোনটো বহাগ বিহু আৰম্ভ হোৱা সময় চাংকেন বুলি একটা বুদ্ধিষ্ট নিউ ইয়েৰ ফেষ্টিভেল আৰম্ভ হয়। এইটো ৱাটাৰ ফেষ্টিভেল বুলি কয়। আপোনাৰ পানী ঢালা হয়, পানী চিটি হয়, আৰু তেতিয়াৰ পৰাই বুদ্ধিষ্ট কেলেণ্ডাৰত নিউ ইয়েৰটো ষ্টাৰ্ট হয়। যেনেকুৱা হেৰি আছামত আপোনাৰ বহাগ বিহুটো নতুন বছৰৰ আৰম্ভ বুলি কয়, এনেকুৱাই চাংকেনটো। তাৰপিছত আপোনাৰ বুদ্ধ পূৰ্ণিমা পতা হয়, বুদ্ধ জয়ন্তী বুলি কোৱা যায়। তাৰপিছত সেইখিনিয়ে। তাৰপিছত মাজত এনেই আপোনাৰ এনেকুৱা কিবা দানীয় উৎসৱ এনেকুৱা পতা হয়, কিবা দান দক্ষিণা কৰিলে। যেনেকুৱা এইটো মন্দিৰটো এতিয়া কনষ্ট্ৰাকশ্যন কৰি আছে। এই কনষ্ট্ৰাকশ্যন ওচৰৰ পৰা গ'লে দেখি আৰু এই কনষ্ট্ৰাকশ্যনখন কমপ্লিট হ'লেও এনেকৈ উৎসৱ পতা যাব, মন্দিৰ দান কৰা উৎসৱ।
এতিয়া এইটো আণ্ডাৰ কনষ্ট্ৰাকশ্যন আছে যেনেকুৱা এনেকুৱা স্তূপা বনালে এইটো এনেকুৱা দান কৰা উৎসৱ পতা হয় স্তূপা কোনটো মানে এইটোকে এইটো সৰু এই ঘৰটো নহয় এইখন গল্ডেন কালাৰটো স্তূপা বুলি কোৱা যায় অঁ ইয়াতে আপোনাৰ ইয়াৰ ভিতৰত হেৰি ধাতুখিনি থোৱা হয় বা হলি বুকছ মানে আপোনাৰ ধৰ্মীয় কিতাপখিনি তাৰপিছত এনেকুৱা হেৰি ধাতু কি হেৰি হাৰ্ডিখিনি ভগৱান বুদ্ধৰ বা হেৰি এনেকুৱা ভাৰ্ডিখিনি ইয়াৰ ভিতৰত থোৱা হয় তাৰপিছত এনেকুৱা আপোনাৰ কিবা পূজা পাঠ বুলি ক'ব আৰু ইংলিছত চান্টিং কৰি এনেকুৱা সেইবোৰ এনেকুৱা উৎসৱ পতা যায় তাৰপিছত এই সৰু ঘৰখন এনেকুৱা ভগৱান বুদ্ধৰ মূৰ্তিখিনি আপোনাৰ চাংকেনত ওলোৱাই ইয়াতে ঘা ধোৱা হয় এই আপোনাৰ নাওখন তাৰ পৰা পানী ঢালি কিনি ইয়াতে কানেকশ্যন কৰা হয় এইখিনিয়ে তাৰপিছত এইটো কিমান বছৰ হ'ল এই মন্দিৰটো আপ টু ডেটটো এতিয়া ক'ব নোৱাৰোঁ মই এতিয়া ইয়াতে থকা ভান্তিয়ে জানিব ভান্তিও গাটো ইমান ভাল নাই প্ৰেছাৰ ষ্ট্ৰক হৈছিলে কিন্তু জানা মতেতো এইটো বহুত আগৰ হেৰি যুগৰ পৰাই আছে আপোনাৰ হেৰি আহোম যুগৰ পাছত চাগে চিংফৌখিনি ইয়াতে আহি থকাৰ পৰা এইটো গাঁৱটো আছে তাৰ আগতো থাকিব পাৰে ক'ব নোৱাৰোঁ একচুৱেলি মই ইয়াৰ জেগা নহয় যে আপুনি ক'ৰ পৰা আহিছে মই উলুপৰ পৰা আহিছোঁ উলুপ আপোনাৰ হেৰি নগাপথাৰৰ ওচৰত এইটো যোনটো এইটো ওখম মন্দিৰটো আছে এইটো তেতিয়াৰ পৰা আছেনে এইটো মন্দিৰ বুলি নকয় এইটো স্তূপাটো এইটো পালি ভাষাত চেতিয়া বুলি কয় নহ'লে পেগোডা বুলি কয় এইটো আপ টু ডেটটো এতিয়ালৈকে ক'ব নোৱাৰোঁ কিমান বছৰ হ'ল কিন্তু বহুত পুৰণি যেতিয়া ইয়াতে নাহা আগৰ পৰাই আছে এইটো স্তূপাৰ একেবাৰে ওপৰত এইবিলাক কি মানে এইটো আপোনাৰ থি বুলি কয় এইটো আপোনাৰ এনেকুৱা ইণ্ডিয়াততো পোৱা নাযায় এইটো বাৰ্মাৰ পৰা আনি এনেকুৱা লগোৱা হয় এইটো আপোনাৰ গল্ডেন কালাৰ দি কিনি পিতল দি বনোৱা হয় এইটো থি বুলি কয় এই চাৰিফালে চবফালে আছে যে চাৰিটা চুকত এই চবতে আছেনে চাৰিডাল চুকত এইটো কিছুমান জেগাত 4টা থাকে কিছুমান জেগাত 6টা কিছুমান জেগাত 7টা আপোনাৰ এইটো গ্ৰহ হেৰি যাৰ কিবা দিন বাৰ ওলাই এনেকুৱা কোনটো চুকৰ গ্ৰহত তোতে ওলাই তাতে হেৰি আহি মম ধূপ জ্বলাই কিনি সেৱা কৰিব লাগে বুলি গ্ৰহ গুটি এনেকুৱা কাটা এনেকুৱা বুলি কয় এনেকুৱা আপুনি এইটো বুঢ়া মানুহবোৰক সুধিলে ভালকে গম পাব স্তূপা বিষয়টো মানে স্তূপা বিষয় মানে এইটো কেতিয়া এষ্টাব্লিছ হৈছে এই বিষয়টো এতিয়া একজেক্টলি মইতো ক'ব নোৱাৰোঁ এইটো কেতিয়া হৈছে সেইটোৱে তাৰপিছত এতিয়া 3 মাহ তিথিটো আৰম্ভ হোৱা যায় 3 মাহ তিথিত আপোনাৰ উইকলি এনেকুৱা পূৰ্ণিমা চাই এনেকুৱা অমাৱস্যা চাই কিনি ইয়াতে মানুহখিনি আহে তাৰপিছত মেডিটেশ্যন বহে তাৰপিছত আপোনাৰ হেৰি 8 চিল লয় 8 প্ৰিচেপ্ট বুলি কয় এই বুদ্ধিজীৱত এনেকুৱা হৈ কিনি বগা কাপোৰ পিন্ধি বহে সেইখিনি এনেকুৱা সময়তো আহি চাব পাৰে তাৰপিছত এইখিনি ফটো আছে এনেকুৱা কিন্তু ধৰ্ম যাত্ৰা বুলি কয় এইটো আপোনাৰ এই ভান্তিখিনি থাইলেণ্ড পৰা খোজকাঢ়ি আহিছিলে ৱৰ্ল্ড পিচ কাৰণে এই ওপৰত লিখা আছে আপোনাৰ ধামা যাত্ৰা ৱাকিং ইন ধামা ফৰ ৱৰ্ল্ড পিচ এণ্ড হাৰমনি বুলি এইটো থাইলেণ্ডটো বোধ দিয়ালৈকে সিহঁতৰ জাৰ্ণি আৰম্ভ হৈছিলে এইবোৰ জাগা আপোনাৰ কাৰ্বি আংলং মাৰ্ঘেৰিটা তিনিচুকীয়া কভাৰ কৰি আপুনি গৈ পাইছে নাই এনেকুৱা গৈছিলোঁ আমি তাৰপিছত এতিয়া কৰোণাৰ কাৰণে একো এনেকুৱা প্ৰগ্ৰামটো লোৱা নাযায় নিজে নিজৰ মনেষ্ট্ৰিতে থাকে এনেকুৱা বিহাৰবোৰত আৰু এইটো পানী ঢলা উৎসৱটো কেতিয়া হয় আপোনাৰ এপ্ৰিল সেইটো নতুন বছৰ বুলি কোৱা যায় তেতিয়া হেৰি ভগৱান মূৰ্তিখিনি ওলাই ঘা ধোৱা হয় মানুহখিনিও ভাল কাপোৰ চোলা পিন্ধি এনেকুৱা পানী চিটি হয় এইটো ৱাটাৰ ফেষ্টিভেল বুলি নতুন বছৰৰ আৰম্ভণি বুলি আপোনাৰ একজেক্ট বহাগ বিহুৰ লগতে আৰম্ভ হয় এইটো কিন্তু এটা মানে সময় চাই কিনি ভগৱান মূৰ্তিখিনি মন্দিৰৰ পৰা ওলোৱা যায় কেতিয়াবা ৰাতি কেতিয়াবা ৰাতিপুৱা এনেকুৱা আপোনাৰ হেৰি চাই কিনি ওলোৱা যায় এতিয়া ৱাটাৰ ফেষ্টিভেলত মানে আপোনালোকৰ জাতিটো আহিব পাৰে নাই আমাৰ চব জাতি আহিব পাৰে ইয়াতে একো বাধা নাই যোনে হ'লে আহিব পাৰে
আপোনাৰ ইয়াতে জাতি ধৰ্ম জাত লৈ কিনি নাই মাত্ৰ মানে আপোনালোকে যেতিয়া আহিছিলে কেমেৰা কৰিব এইটো ভান্তে সুধিছিলে সেইখিনি মানে এতিয়া কিছুমান আকৌ ল'ৰা ছোৱালী আহি এনেকুৱা জিতি কৰে যে এতিয়া এটা মন্দিৰ জাগা এনেকুৱা ল'ৰা ছোৱালী আহি কিবা কৰিলেও কিবা দুখ দায় হ'লেও সিহঁতৰ বেয়া হ'ব সেইকাৰণে মানে সুধি লোৱা ভান্তেক সুধি লোৱাৰ পিছত মানে ইয়াত এতিয়া নিয়মটো কি আছে কিছুমান কাম কৰিব নাই কিছুমান কাম কৰিব পাৰে এতিয়া আপোনালোকৰো ধৰক চাৰ্চত যাওক বা মন্দিৰত যাওক বা হেৰি নামঘৰতে যাওক এনে গৈ কিনি ল'ৰা ছোৱালী বা এতিয়া ক'তবা এনেকুৱা ওপৰত উঠিছে এইবোৰতো ভাল নিদিব এনেকুৱা মানে যেতিয়া কিবা আকৌ কিবা দুখ দায় হৈ গ'লে বেমাৰ আজাৰ হ'ব কি এনেকুৱা হ'ব পাৰে আৰু এনেকুৱা একটা মন্দিৰ জাগাততো ল'ৰা ছোৱালী আহি কিনি সোমাবতো পাৰে কিন্তু কিছুমানে আকৌ এইটো বুজি নাপায় সেইটো যি দি আহি কৰিব আৰু আপোনালোকে হেৰি এতিয়া ফেচবুকবোৰৰ পষ্টত দেখিছে কিছুমানে হেৰি এনেকুৱা ভগৱানবোৰৰ ষ্টেচুবোৰ ওপৰত উঠে মাথাৰ ওপৰত উঠি ফটো তোলে কিছুমানে ঘৰত গুচকি ফটো তোলে সেইবোৰতো ভাল নেদেখে সেইবোৰ চিন্তা কৰি আৰু সেইটোৱে আৰু তাৰ পিছত একো নাই এইটো মানে কি ঘৰ এইটো এই ডাঙৰ ঘৰখন সেইখন আপোনাৰ এইটো চুইচ কৰিব বনাইছিলে কিন্তু বেছি ডাঙৰ হ'ল বুলি এতিয়া তাতে ভগৱানৰ একটা ষ্টেচু বনা হ'ব ডাঙৰ এইটো কিমান দিনৰ সম্পূৰ্ণ ষ্টেচু বহোৱা হ'ব ষ্টেচুটো আপোনাৰ এতিয়া এইটো মিস্ত্ৰী আনিব লাগিব এতিয়া মিস্ত্ৰীও য'তে ত'তে নাপায় যে আপোনাৰ এনেকৈ ষ্টেচু বনায় ক'ৰ পৰা আনে মিস্ত্ৰীবিলাক আপোনাৰ এতিয়া কাৰ্বি আংলং চাইডত আছে কিছুমান আকৌ বাৰ্মাৰ পৰা আনে এনেকৈ বাৰ্মাৰ পৰা অনা যায় কাৰণ ইণ্ডিয়াত এনেকুৱা হেৰি ষ্টেচু বনোৱা মিস্ত্ৰী ফটককৈ পোৱা নাযায় অৰুণাচলতো দেখিব লাল পাহাৰত বনাই আছে আপোনাৰ ষ্টেচু এনেকুৱা বাৰ্মা থাইলেণ্ড পৰা অনা হয় মিস্ত্ৰী তাৰপিছত এতিয়া ইয়াত যোনটো এইটো বনাই থকা হৈছে তাত কি বহোৱা হ'ব তাত কোনখন মানে এতিয়া বনাই থকা হৈছেতো তাত এইটো এইটো আপোনাৰ ইয়াতে সোমাই চাব পাৰে ইয়াতে টেম্পৰেৰী চিটটো লৈছে মূৰ্তিখন ভগৱানৰ মূৰ্তিখিনি এইটো তাতে বহোৱা হ'ব তাৰপিছত সমাজেও লগ খাব যেতিয়া হেৰি কিবা উৎসৱ হ'ব সেইটো কাৰণে বনোৱা গৈছে এনেই এইটো তাৰপিছত এই ল'ৰা ছোৱালীক পঢ়োৱা হ'ব মেডিটেশ্যন বহা হ'ব এনেই এইটো কি বুলি ক'ব এতিয়া এইটো মন্দিৰে ক'ব নে আপোনাৰ পালি ভাষাত বিহাৰা বুলি কয় বিহাৰা তাৰপিছত ইংলিছত মনেষ্ট্ৰী বুলি কয় তাৰপিছত আপোনাৰ অসমীয়া বিহাৰ বুলি ক'ব পাৰে বিহাৰ বা নামঘৰ বুলি ক'ব পাৰে নামঘৰ আমি মন্দিৰ নামঘৰ মন্দিৰ ক'লে একটা কি শব্দ হয় মন্দিৰ মানে অকল সেৱা কৰা জেগা হৈ যায় আমাৰ আকৌ ইয়াতে থাকি মেলি একটা নীতি পালন কৰা হৈছে ইয়াতে আমি থাকি লওঁ একেবাৰে ইয়াতে থাকিলে ঘৰ বাৰী এৰিব লাগিব একো কানেকশ্যন নথাকিব ইয়াতে চব আমাৰ থাকা বোৱা মেলা এনে বিহাৰ বুলি কয় আৰু এনেকা বেলেগ মানুহ আহি থাকিব পাৰে যদি কিবা দুখ বিপদ হৈছে কাৰোবাৰ সিও আহি থাকিব পাৰে সেইকাৰণে বিহাৰ বুলি কোৱা হয় সেইটোৱে ভাল লাগিল জানি দেই বহুত কথা জানিলো এতিয়া আকৌ আহিম কেতিয়াবা পূজা মানে পানী মেলা নে কি বুলি কয় আপোনাৰ এপ্ৰিল 14 এইবিলাক বহাগ বিহুৰ লগতে ষ্টাৰ্ট যদি কৰোণা যদি ভালে থাকে যদি কৰোণা নাথাকে তেতিয়াতো পতা হ'ব আয়োজন কৰা হ'ব তেতিয়া নৱেম্বৰ মাহতো উৎসৱখিনি পতা হ'ব কৰোণাৰ কাৰণে এতিয়াতো এনেই ৰাইজৰ মানুহ গোট খাব দিয়া নাই এইটো এনেই কি নামঘৰ বুলি কয় এইটো দুৱাৰমাৰা বুদ্ধিষ্ট মনেষ্ট্ৰী বুলি কয় বুদ্ধিষ্ট বা দুৱাৰমাৰা বুদ্ধ বিহাৰ এই জেগাত এতিয়া ক'লে বহুত কথা জানিলোঁ তাৰপিছত এতিয়া বহুত কথা ক'লে এতিয়া মানে সি নক'ব তেওঁ ক'ব তেওঁ এতিয়া বহুত কথা ক'লে ইয়াত হৈ গ'ল যোৱা মানে ভিডিঅ'টো এণ্ড কৰিব হৈ গ'ল টাইম হৈ গ'ল এতিয়া আমি ইয়াৰ পৰা ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা ফাৰ্ষ্ট টাইম নহয় এইটো ছেকেণ্ড মোৰ এইটো ছেকেণ্ড ভিডিঅ' হয় ছেকেণ্ড ব্লগ ভিডিঅ' হয় এইটো হয় যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা যিমান পাৰে মানে শ্বেয়াৰ কৰিবা সকলোলৈ